সো যিসকল মানুহৰ নাম 2005 ভোটাৰ লিষ্টত নাই আহিল বা যিসকল মানুহে ডি ভোটাৰ হৈ আছে সেইসকল মানুহে কি নথিপত্ৰ জমা দিব লাগিব SIR টাইমত। সো অসমতে SIR শুরু হবলৈ গৈ আছে, তাৰ বাবে মোস্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হৈছে 2005 ভোটাৰ লিষ্ট। আৰু এই ভোটাৰ তালিকাত যদি তোমালোকৰ নাম নাই তেনেহলে বিপদত পৰিবাই। কিন্তু বহু মানুহৰ কি হৈছে, তেতিয়া ভোটত নাম উঠোৱা নাছিল বা তেতিয়া ডি ভোটাৰ হৈ আছিল, বা যিসকল মানুহে 2005 আগত যেটো ভোট হৈছিল তাত তেওঁলোকে ভোট দিছে আৰু 2005 পাছতো ভোট দিছে, সেইসকল মানুহে কোনোবা কাৰণত বা কোনো সিচুৱেশ্যনত পৰি তেওঁলোকে 2005 ভোটৰ মানে ভোট দিব নোৱাৰিছিল, যিকোনো কাৰণ হ'ব পাৰে। তেওঁলোকে কি কৰিব লাগিব এতিয়া? তো সকলো মানে এনসাৰ আমি এই ভিডিঅ'ত দিম, কিদৰে তোমালোকে কি কৰিব লাগিব, কি কাগজ তোমালোকে জমা দিব লাগিব। তো এতিয়া মই এই ভিডিঅ'টো দু পাৰ্টত ভাগ কৰি দিওঁ, ঠিক আছে? যিসকল মানুহে 2005 ভোটাৰ লিষ্টৰ নাম নাই সেইসকল মানুহক মই দুই পাৰ্টত ভাগ কৰিম। এটা পাৰ্ট হ'ল তেওঁলোকৰ নাম যদি 2005 ভোটাৰ লিষ্টত আগত আছে বা পিছত আছে, সেইটো এটা মই ভাগ কৰিম। আৰু যদি তাত তেওঁলোকৰ মানুহৰ নামে উঠোৱা নাই, তেতিয়া ভোটত নাম নাহিল আৰু বা ডি ভোটাৰ হৈ আছে, ঠিক আছে, সেইসকল মানুহৰ কি হ'ব, ঠিক আছে? তো সৰ্বপ্ৰথমত কৈ মই ডি ভোটাৰৰ কথা। তো যদি ডি ভোটাৰ হৈ আছিল বা ভোট দিব নোৱাৰিছিল বা ভোট নিদিছিল মানে ইচ্ছা কৰি, তেনেহ'লে সেইসকল মানুহৰ এটাই মই কথা ক'ম যে যদি তোমালোকৰ দেউতা বা মায়ে পেৰেণ্টছে মেইনলি যদি 2005 ভোটাৰ লিষ্টত মানে নাম আছে, তোমালোকে দেখিবা যদি নাম আছে তেনেহ'লে ভাল খবৰ। আৰু তোমাৰ মা বাবা 2005 ভোটাৰ লিষ্টটো আৰু তোমাৰ কাৰেণ্ট ভোটাৰ লিষ্ট বা যিখনত তুমি ভোট দিয়া আৰম্ভ কৰিছা এই ভোটাৰ লিষ্টটো আৰু কাৰেণ্ট ভোটাৰ লিষ্টটো লি তোমালোকে ৰাখি দিবা। এই তিনিটা ডকুমেণ্ট দিলে তোমালোকৰ কোনো চিন্তা কৰিব লগা দৰকাৰ নাই, এইটো দি হৈ যাব। তাৰপিছত আহিল ছেকেণ্ড পাৰ্টটোত আছিল যে যিসকল মানুহে তেতিয়া ভোট দিছিলে নাই, মানে এতিয়া ভোট দি আছে তাৰ পাছত ভোটত নাম উঠিছে, ঠিক আছে, কোনোবা কাৰণত তেতিয়া ভোট দিব নোৱাৰিছিল, তাৰ আগত ভোটাৰ নাম আছে, তাৰ পিছত ভোটত নাম আছে, ঠিক আছে। তেনেসকল মানুহৰ কাৰণেও এটা সলিউশন আছে। যদি তোমালোকৰ দেউতা বা মাকৰ নাম 2005 ভোটাৰ লিষ্টত আছে, মোস্ট প্ৰবেবলি থাকিবই লাগিব, তাত যদি আছে তেনেহ'লে ভাল কথা। আৰু যদি নাই তেওঁলোক কোনো চিন্তা কৰিবলগীয়া ব্যাপাৰ নাই, যেটো 2005 আগৰ ভোটাৰ লিষ্ট আছে সেইটো, আৰু 2005 পিছত ভোটাৰ লিষ্ট যেটো ভোট হৈছিল সেইটো, আৰু কাৰেণ্ট ভোটাৰ লিষ্ট যদি আছে বা যদি তোমালোকে ডি ভোটাৰ হৈ আছা, তেনেহ'লে এইসকল মানুহে এই দুটা ভোটাৰ লিষ্ট যদি শ্ব' কৰা তেনেহ'লে SIR মানি ল'ব, ঠিক আছে। আৰু এজন মানে বহুত কমেণ্ট আহি থাকে যে 2024-25 এনেকুৱা টাইমত যিসকল মানুহে ভোটত নাম উঠাইছে তেনেসকল মানুহ কি কৰিব? তেনেসকল মানুহৰ চিন্তা কৰিবলগীয়া কোনো কথা নাই। তেওঁলোকে চিম্পল তেওঁলোকৰ দেউতা বা মাকৰ বা দুজনৰ পেৰেণ্টৰ ভোটাৰ লিষ্ট যদি 2005 নাম আছে তেনেহ'লে সেইটো দিলে হৈ যাব, তেওঁলোকৰ চিন্তা কৰিবলগীয়া কোনো ব্যাপাৰ নাই। তো মই তিনিটা ভাগত ভাগ কৰি ভিডিঅ'টো, তিনিটা ভাগত তিনিটা ক্ৰাইটেৰিয়াৰ মই ৰিকুৱাৰমেণ্ট কৈ দিলোঁ কি ডকুমেণ্ট দিব লাগিব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, ভাল লাগিলে এটা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু লগ পাম এটা নতুন ভিডিঅ'ত। তো তেতিয়ালৈকে নমস্কাৰ।